Good evening and welcome back to my channel. কি খবৰ সকলোৰে আশা কৰো সকলোৰে ভাল ভালে এতিয়া আমি যাম বৰদেউতাহঁতৰ তাত মানে আমাৰ বৰমা ঢুকাইছে সো মানুহ চানু আহি আছে অলপ চাহ পানী বা কিবা কিবি এনেকে লাগে ন সেইটো কাৰণে যাও আৰু জি পাৰো আপোনালোককো দেখাই থাকিম বহুত দিন ভিডিঅ' কৰা নাই তো আজি কিবা কিবি অকমান দেখাই দিও আৰু অলপ এটা ববিতে ইয়াত আমাৰ ভাষণ দি আছে চাই প্লিজ কি বতি আছে দেখো কি এই বুট নহয় মুগত দালি আৰু আমাৰ ডাঙৰ ভাই বতি আছে সেইখিনি ভাতেই দিয়ক নাখালে নেকি মোবাইলত ব্যস্ত লাকি হাই বুলি কয় হাই কি দিছ কি যাম কি দিছ Hey guys, good morning. আজি হল next day and কালি মোৰ ভিডিওটো কন্টিনিউ কৰা নহল কাৰণ মানুহ বহুত আহিল তাৰ পাছত আপোনাৰ এনেকৈ আৰু কাম সাম কৰি থাকোতেই গুচি গ'ল তো ৰাতি হৈ গ'ল তাৰ পাছত আৰু নহলে ভিডিঅ' বনোৱা তো আজি আকৌ কেমেৰাটো লৈছোঁ হাতত কিবা কিবি অকণমান দেখাম বুলি মানে আমাৰ ঘৰত ছোৱালী বহুত আৰু গোটেইকেইজনী যেতিয়া লগ হওঁ তাৰে পাছত আৰু মানে কথা পাতি থাকোতেই সময়খিনি গুচি যায় তাকেই এতিয়া তাকে যাব ওলাইছোঁ বৰতাহঁতৰ তাত তো আজিও যি পাৰোঁ অলপ চলপ মানে দেখাই থাকিম আৰু ভিডিঅ'টো কোনদিনা মানে শেষ কৰিব পাৰোঁ একো নাজানো মই অলপ অলপকৈ বনাই থাকিম যিদিনা হয় হ'ব আৰু তো ভিডিঅ'টো আপোনালোকে চাই থাকক শেষলৈকে আৰু আশা কৰোঁ চাই ভাল পাব আৰু যদি ভাল পায় দেন লাইক এটা কৰি দিব কি শুনিছে বৰদেউতাহঁতৰ ঘৰৰ পৰা আহিলোঁ মানে মানুহ বহুত আহি আছে ন এইকেইদিন তো তাতনো ইমান ভিডিঅ' কৰি থকা নহয়ে এতিয়া দুপৰীয়াৰ ভাত খাব লাগে আৰু তো তাৰ কাৰণে মানে সদায় বইল খাই একদম অৱস্থা বেয়া খাবৰ মন নাযায় এইবোৰ তো আজি কিবা এটা বনাই লওঁ অলপ চিম্পুলকৈ কিমাননো আৰু নিয়ম মানি থাকিম চয়াবিন আৰু আলু বনাম এইটো কাৰণে অকণমান ঘি দি লৈছোঁ ভাজা এইখিনিতে অলপ টাইম ভাজি লওঁ কিন্তু ইয়াত একো হালধি বা একো মছলা দিব পৰা নাযায় তাৰমানে দেখিবলৈ ইমান এটা ভাল নালাগে কিন্তু উপায়ো নাই যে এইকেইদিন বেলেগ একো খাব নোৱাৰোঁ অকল বইল খাই আছোঁ সেইকাৰণে আজি অলপ চয়াবিন আৰু আলু ঘিৰে বনাইছোঁ কিন্তু তেল দি খোৱাতকৈ ঘিৰে চয়াবিন খাই মানে বেছি ভাল লাগে মই ভাল পাওঁ বেলেগৰটো নাজানো আৰু তো আপোনালোকে খাই চাবচোন মানে ভাল লাগে এইখিনি প্ৰায় হ'লেই আৰু কিন্তু দেখাই থাকিম চিম্পল গাইজ আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাব ইমান এটা একো মানে কি দেখা আৰু এইকেইদিন সেয়ে চলি আছে মানুহ আহি আছে মানুহবোৰৰ লগত কথা বতৰা পতা তো বেলেগ একো নাই দেখাম বাৰু কৰ্মৰ ভিতৰতো কিবা কিবি অকণমান পাৰিলে কৰিম নোৱাৰিলে নাই মানে
ইমান দিন একো ভিডিঅ' বনোৱা নাই কাৰণে অলপ চলপ কিবা কিবি বনাই দিলোঁ আৰু তো যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কৰি দিব কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' আজিলৈকে বাই আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে